নমস্কাৰ, আপোনালোকক পুনৰ মোৰ উন্নতি ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া ওলাই মেলি ৰেডি হৈ আছোঁ। মাৰ ঘৰত থকা আজি 4 দিন হ'ল, ঘৰলৈ যাম বুলি। এইফালে চাওকচোন, গাঁৱৰ ঘৰ, বাঁহ গছে, তামোল গছে। গাঁৱৰ ঘৰ বুলিলে এনেকুৱাই হয় আৰু। যাবলৈ ওলাইছোঁ। সৰু মোমাই থৈ আহিবগৈ মৰাণত। আৰু মৰাণখনত যিটো অৱস্থা হৈছিলে, আপোনালোকক যাওঁতে দেখুৱাই নিম বাৰু, চাবচোন। আৰু আজি মোৰ জন্মদিন হয় 29 ডিচেম্বৰ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ ভালে কুশলে যায় দিনবিলাক। তাকে তো ব'লকচোন গৈ থাকোঁ। ঘৰখন যেতিয়া এৰি থৈ যাওঁ তেতিয়া খুব দুখ লাগে। সেয়াই আৰু কি কৰিব, উপায় নাই। আমাৰ ছোৱালী জীৱনেই সেইটো। ঘৰলৈ গৈ থাকোঁতে ভাবিলোঁ আপোনালোকক খোৱাংঘাটখন এবাৰ দেখাই যাওঁ। এইখন মই পঢ়া হাই ছেকেণ্ডেৰী কলেজখন, আৰু এইখন হৈছে খোৱাংঘাটখন। আগতে বজাৰ কৰিবলৈ ইয়ালৈকে অহা হয়। আপোনালোকক ভাবিলোঁ আমাৰ খোৱাংঘাটখন এবাৰ দেখাই দিওঁ বুলি। ঘৰ আহি পালোহি আৰু। অকণমানি মিঠাই টোপোলা দুটা লৈ গৈ আছে। এইফালে মানুহ এজনক পাইছিলোঁ, তেওঁক বেগটো ল'বলৈ ক'লোঁ। তাকে আমাৰ জেকিয়েতো মোক দেখাৰ লগে লগে কি কৰোঁ আপোনালোকক দেখুৱাম বাৰু। তাইক এবাৰ নিয়া নহ'ল ঘৰলৈ। এইবাৰ যিহেতু নিজৰ গাড়ীত আহিব নোৱাৰিলোঁ, লাইন গাড়ীয়ে আহিলোঁ, সেইকাৰণে তাইক নিয়া নহ'ল। এতিয়া তাই আপোনালোকক দেখুৱামগৈ তাইক, ব'লক। হে কিয় হে অঁ মেলি দিম অঁ কিয় লাইটটো দি দিয়ক, লাইটটো দি দিয়ক। এই চাচোন এনেকুৱা কৰিছে, চা। অঁ কি কৰিছে, কোনটো জোতা? আজিৰ ভিডিঅ'টো মোৰ ইমান আছিল। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।